শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পাঠ নম্বৰ 16 1857 চনৰ বিদ্ৰোহ এই পাঠটোৰ পৰা পুনৰালোচনাৰ সন্দৰ্ভত আন এটা এছাইনমেণ্ট আগবঢ়োৱা হৈছে। তোমালোকে পাঠটো ভালদৰে পঢ়িবা আৰু এছাইনমেণ্টখিনি কৰিবলৈ যত্ন কৰিবা। মই তোমালোকৰ সুবিধাৰ্থে এছাইনমেণ্টখিনিৰ চমু উত্তৰ আলোচনা কৰি দিছোঁ। প্ৰশ্ন নম্বৰ 1, 1857 চনৰ বিদ্ৰোহৰ মূল চালিকা শক্তি কোন আছিল? তেওঁলোকৰ লগত কোনে কোনে সহযোগ কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পৃষ্ঠা নম্বৰ 133 ইয়াতে দিয়া আছে যে 1857 চনৰ বিদ্ৰোহ ইংৰাজৰ বিৰুদ্ধে ভাৰতীয় জনগণৰ কেৱল এক সাধাৰণ প্ৰতিবাদী কাৰ্যসূচী নাছিল, ই ভাৰতৰ ইতিহাসৰ এক যুগান্তকাৰী ঘটনা আছিল। এই বিদ্ৰোহৰ মূল চালিকা শক্তি আছিল চিপাহীসকল, ভাৰতীয় চিপাহীসকল। ইয়াৰ পিছলৈ তেওঁলোকক সহযোগ কৰিছিল দেশৰ বিভিন্ন অঞ্চলৰ ক্ষমতা হেৰুওৱা শাসক, নবাব, জমিদাৰ, অভিজাত শ্ৰেণী, কৃষক, পুৰোহিত আৰু মোল্লা মৌলবী আদিয়ে। প্ৰশ্ন নম্বৰ 2, মণিৰাম দেৱানৰ সম্পূৰ্ণ নাম কি আছিল আৰু তেওঁ প্ৰতিষ্ঠা কৰা চাহ বাগান দুখনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পৃষ্ঠা নম্বৰ 134 তাতেই তোমালোকে উত্তৰটো পাবলৈ সক্ষম হ'বা যে 1857 চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দেৱান। মণিৰাম দেৱানৰ সম্পূৰ্ণ নাম মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান। তেওঁ প্ৰতিষ্ঠা কৰা দুখন চাহ বাগিচা হৈছে চীনামৰা আৰু চেলেং। প্ৰশ্ন নম্বৰ 3, কি কাৰণে অসমত কৃষকসকলে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলগীয়া হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পৃষ্ঠা নম্বৰ 135 এই 35 পৃষ্ঠাটো তোমালোকে ভালকৈ পঢ়িবা। ওপৰৰ দুটা খণ্ডত ইয়াৰ হুবহু দিয়া আছে। চমুকৈ ক'বলৈ গ'লে কৃষকসকলে অসমত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিবলগীয়া হৈছিল। 1 নম্বৰ যে কৃষিজাত সামগ্ৰীৰ ওপৰত নতুন কৰ ব্ৰিটিছসকলে আৰোপ কৰিছিল। 2 নম্বৰ অসমৰ মাটিৰ খাজানা বৃদ্ধি কৰিছিল। 3 নম্বৰ অসমত অৰ্থনৈতিক শোষণ ব্ৰিটিছসকলে আৰম্ভ কৰিছিল, সেইকাৰণে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিবলগীয়া হৈছিল। 4 নম্বৰ এছাইনমেণ্টত আছে তোমালোকৰ ৰাইচ মিল সমূহ কোনে পৰিচালনা কৰিছিল আৰু ইয়াৰ প্ৰধান কাম কি আছিল? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পৃষ্ঠা নম্বৰ 135 পেৰেগ্ৰাফটো ভালকৈ চাব লাগিব যে অসমৰ কৃষক বিদ্ৰোহসমূহ পৰিচালনা কৰিছিল ৰাইচ মিলসমূহে। সমাজৰ মুখীয়াল লোকসকলৰ তত্ত্বাৱধানত ৰাইচ মিলসমূহ গঢ়ি উঠিছিল। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছিল। আৰ্থ-সামাজিক সমস্যাসমূহ উপস্থাপনৰ ক্ষেত্ৰত ৰাইচ মিলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তাৰোপৰি ৰাইচ মিলৰ প্ৰধান কাম আছিল যে কোনো ঠাইত স্থানীয়ভাৱে চৰকাৰক অচল কৰি দিবলৈও ৰাইচ মিলৰ দ্বাৰা সক্ষম হৈছিল। তোমালোকে এই দফাটো ভালকৈ পঢ়িলে এই কথাখিনি ভালকৈ জানিব পাৰিবা। প্ৰশ্ন নম্বৰ 5, ফুলগুৰি ধেবা কেতিয়া, ক'ত আৰু কাৰ বিৰুদ্ধে সংঘটিত হৈছিল? সেই একেটা দফাতেই আছে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ 1861 চনত ফুলগুৰি নামে ঠাইত সংঘটিত হৈছিল। সেইকাৰণেই ইয়াক ফুলগুৰি ধেবা বুলিও জনা যায়। এই ফুলগুৰি ধেবা বা ফুলগুৰি বিদ্ৰোহ কৃষকসকলে অসমত ব্ৰিটিছসকলে কৰা কুশাসনৰ বিৰুদ্ধে বা কৃষকসকলৰ ওপৰত নতুন কৰ আৰোপ, মাটিৰ খাজানা বৃদ্ধি কৰাৰ কাৰণে ব্ৰিটিছসকলৰ বিৰুদ্ধে এই বিদ্ৰোহ সংঘটিত কৰিছিল। তোমালোকে এছাইনমেণ্টখিনি ভালদৰে কৰিবা।